মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ কোনটো মোবাইল নাম্বাৰ আছে সেইটো যদি আপোনালোকে চেক কৰিব বিচাৰে তেনেহ'লে ঘৰতে থাকি আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ চেক কৰিব পাৰিব সেইটো মোৰ ভিডিঅ'টোত চাওক সম্পূৰ্ণকৈ। আৰু যদি মোৰ ইউটিউব চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। প্ৰথমে আপুনি গুগলত যাব লাগিব। গুগলত যাই ইয়াতে চাৰ্চ কৰিব লাগিব UIDAI। নেক্সট আপুনি ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ ভাষাটো সিলেক্ট কৰিব। নেক্সট আপুনি তললৈ যাব। তাৰপিছত ইয়াতে দেখা পাব আধাৰ সাৰ্ভিস। তো আপুনি আধাৰ সাৰ্ভিসত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাব ভেৰিফাই আধাৰ। ভেৰিফাই আধাৰত ক্লিক কৰিব। তাৰপিছত আপুনি তললৈ যাব। যাই ইয়াতে দেখিব চেক আধাৰ ভেলিডিটি, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে আধাৰ নাম্বাৰটো ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে কেপচাটো বহাই দিব। এইটো যেনেকৈ আছে তেনেকৈ দিব। নেক্সট আপুনি ইয়াতে প্ৰচিড কৰি দিব। তাৰপিছত আপুনি চাব আপোনাৰ যিটো মোবাইলৰ লাষ্ট সংখ্যা তিনিটা আছে সেইটো আপুনি ইয়াতে দেখা পাব। ইয়াত যদি আপুনি কেনেকৈ ফোন নাম্বাৰটো চেঞ্জ কৰিব লাগে যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব। থেংক ইউ। এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।